প্ৰতিবাদৰ নামত ৰাজপথত উৎভণ্ডালি মৰাণত উদন্ত পন্থ সমৰ্থকে ভাঙিলে মালবাহী বাহনৰ গ্লাছ নুমলীগড়ত আৰক্ষী বিষয়াৰ গাত হাত দিলে উদন্ত পন্থ সমৰ্থকে পন্থ সমৰ্থকৰ তাণ্ডৱত হাৰাশাস্তি ভুগিলে পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্ধৰ নামত সংঘটিত হ'ল ভিন্ন বিক্ষিপ্ত ঘটনা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি 48 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল 6 জনগোষ্ঠীয় ঐক্য মঞ্চই এই বন্ধৰ সময়ছোৱাত ভিন্ন স্থানত প্ৰতিবাদৰ সীমা চেৰাই একাংশ বন্ধ সমৰ্থকে দেখুৱালে উৎভণ্ডালি নুমলীগড়ৰ দৃশ্য এয়া নুমলীগড় ডিএছপি পাৰ্থপ্ৰতিম শইকীয়াৰ গাত হাত দিবলৈ কুণ্ঠাবোধ নকৰিলে উদন্ত বন্ধ সমৰ্থকে প্ৰতিবাদৰ সময়ত বাধা দিবলৈ অহা আৰক্ষীক ফেপেৰি পাতি ধৰাৰ লগতে চিআৰপিএফৰেও তৰ্কাতৰ্কিত লিপ্ত হয় একাংশ উদন্ত যুৱক এইবাৰ চাওক এই দৃশ্য গোলাঘাটত ৰাজপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকলে যেন ৰাজপথ পৈতৃক সম্পত্তি এওঁলোকৰ চৌমাৰি আহিল আৰক্ষী পিছে হেন হৈ আহি ফেঁচা চাউনিৰে চাই থকাৰ বাহিৰে আৰু একোৱেই কৰিব নোৱাৰিলে পেট গধুৰ হৈ পৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰশাসনৰ শিথিলতাৰ সুযোগ লৈ ভিন্ন প্ৰান্তত প্ৰতিবাদৰ নামত এফালৰ পৰা বন্ধ সমৰ্থকে দেখুৱালে গুণ্ডাগিৰি মৰাণত ব্ৰইলাৰ কঢ়িওৱা এখন বলেৰ' পিকআপ আৰু এখন কুৰিয়াৰ বাহনৰ গ্লাছ ভাঙিলে উদন্ত বন্ধ সমৰ্থকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত আজি কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আহিছে সিদিনা আমাক আলোচনাৰ কাৰণে মাতি এটা ভেকু ভাওনা কৰিলে তেখেতলোকে আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ মোদী চৰকাৰক তেখেতলোকে যদি এনেকৈ বাৰে বাৰে এই জনজাতিকৰণক লৈ পেলাই যদি ৰাজনীতি কৰি থাকে তেতিয়াহ'লে কিন্তু অসমক এখন মানে সংগ্ৰামী ৰূপ দিবলৈ তেখেতলোকে গৈ আছে বোকাখাটত বন্ধ আহ্বানৰ সময়ছোৱাত ট্ৰাক চলোৱাৰ বাবে চালকৰ ওপৰত দাদাগিৰি বন্ধ সমৰ্থকৰ উদন্ত বন্ধ সমৰ্থকৰ উৎভণ্ডালিত হাৰাশাস্তি ভুগিবলগীয়া হ'ল সৰ্বসাধাৰণ লোকৰ লগতে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল বহুত অসুবিধা হৈছে আহিবৰ সময়ত থানা চাৰিআলিৰ পৰা এপে পোৱা নাই আমি সেইটো কাৰণে মানে ইমান বন্ধ চন্ধবিলাক ৰাখিব নালাগে পৰীক্ষাৰ বাবে অকণমান বন্ধটো খুলি থ'ব লাগিছিল চাওক এনেকুৱা গুৰুত্বপূৰ্ণ পৰীক্ষাত কিছুমান সংগঠনে পটককৈ বন্ধ বুলি যে বন্ধটো দিগলা কৰি দিয়ে আমি ইয়াত যুক্তিযুক্ত আমি ভাল নাপাওঁ তাৰমানে আমাৰতো বেছি কষ্ট হৈছে কাৰণ কেলৈ ওলাব সময়ত বৰষুণ এতিয়া লেট হৈ গৈছে টাইম লেট হৈ গৈছে ন এতিয়া দেৰিকৈ পাইছে পৰীক্ষা দিবলৈ কিমান কষ্ট হৈ গৈছে তেতিয়া গাড়ী নাই খোজকাঢ়ি আহিছোঁ যোৱা 20 জুলাইত আলোচনাৰ বাবে দিল্লীলৈ মাতি 6 জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগত ধেমাজি গহপুৰ দেৰগাঁৱতো টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্লোগান দি বন্ধ সমৰ্থকে উত্তপ্ত কৰি তুলিলে ৰাজপথ উজনিৰ পৰা নামনিলৈ ভিন্ন স্থানত দেখা গ'ল প্ৰতিবাদৰ ভিন্ন দৃশ্য আনহাতে জনগোষ্ঠীয় ঐক্য মঞ্চই 48 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল যদিও ৰাইজৰ প্ৰতিক্ৰিয়াত বন্ধৰ সময়সীমা 12 ঘণ্টালৈ হ্ৰাস কৰে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট